নমস্কাৰ। এই মুহূৰ্তত শিক্ষামন্ত্ৰী ৰনুজ পেগু ডাঙৰীয়াৰ ঘোষণা। ইতিমধ্যে জানে যে টেট শিক্ষকসকলে যিসকলে কণ্টেক্সুৱেল বেচিছত শিক্ষকতা কৰি আছিলে সেইসকল শিক্ষকে আজি যিটো এটা ধৰ্ণা কাৰ্যসূচী হাতত লৈছিলে আৰু এই ধৰ্ণা কাৰ্যসূচী হাতত লোৱাৰ পিছতেই শিক্ষামন্ত্ৰী ৰনুজ পেগু ডাঙৰীয়াই ইতিমধ্যে জনাইছে যে এইবাৰ যিসকলে কণ্টেক্সুৱেল বেচিছত শিক্ষকতা কৰি আছে তেওঁলোকক সমহাৰত দৰমহা প্ৰদান কৰিব। নেক্সট হৈছে বকেয়া ধনো তেওঁলোকে লাভ কৰিব যিসকল শিক্ষকে কণ্টেক্সুৱেল বেচিছত শিক্ষকতা কৰি আছে বা অন্যান্য যিসকল শিক্ষকে ইতিমধ্যে সমহাৰত দৰমহা পোৱা নাছিলে সেইসকল শিক্ষকে ইতিমধ্যে সমহাৰত দৰমহা লাভ কৰিব। গতিকে এই মুহূৰ্তত শিক্ষকসকলৰ কাৰণে এটা বিশেষ খবৰ, কাৰণ সকলোৱে যিহেতু ইতিমধ্যে আশাৰে বাট চাই আছিলে যে তেওঁলোকে কেতিয়াৰ পৰা সমহাৰত দৰমহা লাভ কৰিব আৰু কেতিয়া বকেয়া ধন প্ৰদান কৰিব। এই ক্ষেত্ৰত যিহেতু সকলোৱে জানিব বিচাৰিছিলে, ইতিমধ্যে শিক্ষামন্ত্ৰী ৰনুজ পেগু ডাঙৰীয়াৰ আজি ঘোষণা যে এখনো তামোল নিদিয়াকৈ বা এটকাও নিদিয়াকৈ যিসকল শিক্ষকে ইতিমধ্যে টেটত উত্তীৰ্ণ হৈছিলে সেইসকল শিক্ষকক যেনেধৰণে দৰমহা প্ৰদান কৰিব লাগে তেনেধৰণে দৰমহা প্ৰদান কৰিবলৈ ইতিমধ্যে শিক্ষামন্ত্ৰী ৰনুজ পেগু ডাঙৰীয়াই আজি সাংবাদিকৰ আগত কি ক'লে আপোনালোকে জানি লওক। 1 টকাও নিদিয়াকৈ কাকো এখন তামোল নোখোৱাকৈ আপোনালোকে চাকৰি পাইছে। এতিয়া আপোনালোকৰ সমহাৰৰ বেতন আপোনালোকৰ দিয়ে এইখিনিও যি পাব লগা আছে সেইখিনিও এটকাও নিদিয়াকৈ এখনো তামোল নিদিয়াকৈ আৰু এহেজাৰ টকা আন্দোলনৰ নামত চান্দা নিদিয়াকৈও আপোনালোকে সেইখিনি পাব। কেইটামান দিন ধৈৰ্য ধৰিব লাগিব। এইখিনিয়ে মোৰ শিক্ষক সমাজলৈ মোৰ নিবেদন। শিক্ষকসকলৰ এই আন্দোলন একেবাৰে অনাকাংক্ষিত। ইতিমধ্যে তেওঁলোকক মই জনাইছোঁ আৰু চৰকাৰে তেওঁলোকক ভাৰত চৰকাৰে দিয়া বিভিন্ন আঁচনিৰ অধীনত কণ্টেক্সুৱেল শিক্ষক হিচাপে তেওঁলোকৰ নিযুক্তি আৰম্ভ হৈছে। প্ৰথম অৱস্থাত তেওঁলোকৰ নিযুক্তিবিলাক বছেৰেকীয়া আছে। এতিয়া এই চৰকাৰখনে বৰ্তমানৰ মুখ্যমন্ত্ৰী শিক্ষামন্ত্ৰী হৈ থকা সময়তে তেখেতৰ সদিচ্ছাত তেওঁলোকৰ চাকৰিসমূহ 60 বছৰ পৰ্যন্ত চৰকাৰে গেৰাণ্টি কৰিব আৰু যিটো আমি কৈছোঁ যে প্ৰায় নিয়মীয়া। লগতে সমহাৰত তেওঁলোকক অন্যান্য ৰেগুলাৰ শিক্ষকৰ সমহাৰত তেওঁলোকক দৰমহা দিয়াৰো চৰকাৰে সিদ্ধান্ত গ্ৰহণ কৰিলে। বৰ্তমানে তেওঁলোকে যি দাবী উত্থাপন কৰিছে যে ৰেগুলাৰ কৰিব লাগে, তেওঁলোকে নিজেই এখন চুক্তি চহী কৰি 60 বছৰ বয়সলৈকে তেওঁলোকৰ যে চাকৰিটো কৰিব তেওঁলোকে সেইটো তাৰ কাৰণে তেওঁলোক চুক্তিবদ্ধ হ'লেই। এতিয়া কৰিব নোৱাৰা কামটো মানে সম্পূৰ্ণ ৰেগুলাৰাইজেশ্যন সেইটো কেনেধৰণৰ প্ৰক্ৰিয়া। তেওঁলোকক কণ্টেক্সুৱেল হিচাপে নিযুক্তি লাভ কৰিছিলে, এতিয়া 60 বছৰ পৰ্যন্ত চৰকাৰে তেওঁলোকক নিশ্চিতি প্ৰদান কৰিলে, তেওঁলোকৰ লগত চৰকাৰে চুক্তিও চহী কৰিলে। তেওঁলোকে কৈছে যে তেওঁলোকৰ ডিএটো বঢ়াই দিব লাগে। 17% ইতিমধ্যে তেওঁলোকে প্ৰাপ্য দিয়ে তেওঁলোকে পালে। বাকীখিনি চৰকাৰৰ বিবেচনাধীন, চৰকাৰৰ সুবিধা অসুবিধা থাকে, বাকীখিনিও কৰিম বুলি চৰকাৰে তেওঁলোকে প্ৰতিশ্ৰুতি দিছে। যোৱাকালি ৰাতি সমগ্ৰ শিক্ষাৰ MD তেখেতসকলৰ লগত 2 ঘণ্টা ধৰি আলোচনা কৰিছে। তাৰ আগত ময়ো তেওঁলোকৰ লগত 2 ঘণ্টা ধৰি আলোচনা কৰিছোঁ। কিন্তু তাৰপিছত আজি আকৌ আন্দোলনটোৰ ওপৰত বেছি গুৰুত্ব দিছে। কিন্তু মই সকলো টেট শিক্ষকক জনাব বিচাৰোঁ, আপোনালোকে 1 টকাও নিদিয়াকৈ কাকো এখন তামোল নোখোৱাকৈ আপোনালোকে চাকৰি পাইছে। এতিয়া আপোনালোকৰ সমহাৰৰ বেতন আপোনালোকৰ দিয়ে এইখিনিও যি পাব লগা আছে সেইখিনিও এটকাও নিদিয়াকৈ এখনো তামোল নিদিয়াকৈ আৰু এহেজাৰ টকা আন্দোলনৰ নামত চান্দা নিদিয়াকৈ